নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আহিছোঁ। আজিৰ টপিকটো হ'ল যে ফেচবুকত আপোনালোকে যদি নামটো চেঞ্জ কৰিব বিচাৰে, বহুতেও নাম চেঞ্জ কৰিব বিচাৰে কিন্তু নোৱাৰে। সেই বিষয়ে মই ভিডিঅ'ৰ টপিকটো বনাইছোঁ যে ফেচবুকত নাম কেনেকৈ চেঞ্জ কৰে। বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেনেহ'লে আছাম DK 007 ছাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত ফেচবুক এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পেজ খোলা যাব। এই পেজটোৰ আপোনালোকে ওপৰত দেখিছে 3 ডটত আপোনালোকে ক্লিক কৰি দিব। 3 ডটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এটা পেজ ৰিলোড হৈ যাব। এই পেজটো অহাৰ লগে লগে আপোনালোকে দেখা পাইছে ছেটিংছ এণ্ড প্ৰাইভেচি। ছেটিংছ এণ্ড প্ৰাইভেচিত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত বহুতো অপশ্যন ওলাই আহিব। তাতে আপোনালোকে দেখা পাব ছেটিং অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আৰু এখন পেজ ৰিলোড হ'ব। এই পেজখনত আপোনালোকে ওপৰত দেখিব পাইছে পাৰ্চনেল ইনফৰ্ম লেংগুৱেজ, এনেকুৱা বহুতো কিবা কিবি লেখা আছে। আপোনালোকে ফাৰ্ষ্ট ওপৰত পাৰ্চনেল ইনফৰ্মত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আৰু এখন পেজ ৰিলোড হ'ব। আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ ৰিলোড হৈ ওলাই আহিব। ইয়াতে লিখা থাকিব নেম, ইমেইল এড্ৰেছ, ফোন নাম্বাৰ, আইডেণ্টিটি, কনফাৰ্ম মেনেজিং একাউণ্ট, বহুতো লিখা আছে। আপোনালোকে নামটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এখন এনেকুৱা পেজ ৰিলোড হ'ব। এই পেজটো অহাৰ লগে লগে আপোনালোকে দেখিব পাৰিছে নেম, অথৰ্ছ নেম, বহুতো কিবা কিবি লেখা আছে। আপোনাৰ নামটো লিখা থাকিব। আপোনালোকে মোৰ নামটো যিহেতুকে মই ফ্ৰেণ্ডৰ একাউণ্টত খুলি আছোঁ, তাৰ কাৰণে ৰাজীৱ কলিতা আছে। ইয়াতে মই ৰাজীৱ কলিতাটো নালাগে, ইয়াতে মই চেঞ্জ কৰি দিওঁ। আপোনালোকে নেম ৰাজীৱ যিটো লিখা আছে সেইটোত এনেকৈ মই ক্লিক কৰি দিওঁ। আপোনালোকে যি নাম হয় ক্লিক কৰি দিব। ক্লিক কৰি দি উঠাৰ পিছত আপোনালোকে নামটো ইয়াতে চেঞ্জ কৰি ল'ব। নামটো চেঞ্জ কৰি উঠি আপোনালোকে তলৰ অপশ্যনটোত ৰিভিউ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এটা পেজ ৰিলোড হৈ ওলাই আহিব। এই পেজটো অহাৰ লগে লগে আপোনালোকে দেখিব মই ৰাজেন ডেকা নাম ৰাখিছোঁ। ইয়াতে আপোনালোকে তলত আপোনালোকে দেখা পাইছে আপোনালোকে যি ফেচবুক একাউণ্ট খোলোতে পাছৱৰ্ডটো লগাইছিলে, এই পাছৱৰ্ডটো ইয়াতে কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি আপোনালোকে ছেভ ক্লিক কৰি দিব। ছেভত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ ৰিলোড হৈ ওলাই আহিব। এই পেজখন অহাৰ লগে লগে আপোনালোকে দেখিব পাৰিছে আপোনাৰ নামটো চেঞ্জ হৈছে। আৰু যদি আপোনালোকে ইমেইল এড্ৰেছ, ফোন নাম্বাৰ চেঞ্জ কৰিব বিচাৰে তেন্তে চেঞ্জ কৰিব পাৰিব। আৰু যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব। আৰু যদি মোৰ চেনেলত আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে এইখিনিয়ে। আৰু যদি আপোনালোকক এনেকুৱা ধৰণৰ কিছুমান টপিকৰ ওপৰত ভিডিঅ' লাগে তেন্তে আপোনালোকে কমেণ্ট কৰি দিব আৰু মই চেষ্টা কৰিম আপোনালোকক দিবলৈ। আজিলৈ এইখিনিয়ে, ধন্যবাদ, থেংক ইউ।